खुलुमबाय इनसाइटनि बर'आव आं नोंथांमोनखौ बरायबाय। बाक्सा जिल्ला तामुलपुर भारत भुटान सीमा निस्लामारि गामियाव मानसि आरो मैदेरनि गेजेराव जानाय जेंनानि सायाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ खौरां लाहोयो। मख'नो गोनांदि थांनाय 15 सानसो सिगांनिफ्रायनो हाग्रानि मैदेर फालोआ तामुलपुरनि निस्लामारि ओनसोलाव गिदिंफैबाय थादोंमोन। बेबादिनो थांनाय मोनाबिलियाव 35 बोसोर बैसोनि प्रहलाद बैश्य मुंनि सासे सुबुङा हाग्रानि मैदेरजों गाग्लोबजानानै थैनो गोनां जायो। बेनि सायाव गामिनि सुबुंफोरा ओरैबादि बुङो। हाथी मारिले लज्जाजनक कथा आमार जे फरेस्ट डिपार्टमेंटर मानुह आहे आहिले दुटामान फटका লৈ আহিব আহি কেনে ক'ব কি হাতী কেট আমি অহাই দি খেদি আছো এই বুলি কৈ কেনে পাক মাৰি গুচি যায়। 1 মিনিটও নাথাকে লজ্জাজনক কথা এইটোও যে আৰু যেনেকুৱা ধৰক কথাটো আমাক সাহস দিব লাগে হয় না নহয়, ফটকা ফুটাব লাগে কিবা কৰিব ফাঁকা আৱাজ দিব লাগে, আমাক ক'ব তোমালোকে এইফালে যোৱা আমি এইফালে যাই আছো কৈ কেনে গাড়ীটো লৈ কেনে লগে পলালে। তাৰপিছত কালি ৰাতি নিছলামাৰী পলাত বৈশ্য দেউতাকৰ নাম ৰাখাল বৈশ্য তেখেতৰ ল'ৰাটোক কালি হাতীয়ে মাৰিলে ৰাতি। মানুহজনৰ নাম কি? পলাদ বৈশ্য দেউতাকৰ নাম ৰাখাল বৈশ্য। কালি আৰু কি কৰিলে গাঁৱৰ ভিতৰত সোমাই গৈ ঘৰে দুৱাৰে উদ্ভণ্ডালি কৰিছে। কিমানটামান ঘৰ ভাঙিছে? ঘৰ তেনেকে 3টামান ভাঙিলে সিপাৰত আৰু ল'ৰাটোক মাৰিলে, দাঁতে খুচৰি দিলে, মুখেদি সোমাই গ'ল। ল'ৰাজন ক'ত আছিলে? ল'ৰাজন ঘৰৰ ওচৰতে আছিলে। যেতিয়া হাতী ওলাই আহিলে ভাবিলে মই জুই জ্বলাইছো, ভয় কৰিলে, হাতীয়ে ভয় কৰিব মোৰ ওচৰত নাহিব সেই বুলি ভাবি বহি আছে সেই ঘৰটোৰ ওচৰতে। সি ঘৰ অপেক্ষা কৰি আছে যে ঘৰটো বচাব পাৰো নেকি, দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহ। গতিকে পিছত কি কৰিলে হাতীটো জঁপিয়াই পাৰ হৈ গ'ল, জুই কৰা পাৰ হৈ যায় কেনে তাক খেদি কেনে মাৰিলে। এইটো কিন্তু আমি আৰু খেতি পথাৰ বহুত অনিষ্ট কৰিছিলে। আপোনালোকে গ'লে গম পালে চালে হয় কিমান হাজাৰ বিঘা মাটি ধান খেতি পৰাপাত কুঁহিয়াৰ এইবিলাক আৰু ক'বলগীয়া নাই। কি কম, দৰিদ্ৰ শ্ৰেণীৰ মানুহ এইবিলাক। চৰকাৰে কিমান দিন ধৰি এইটো অঞ্চলত হাতী আহি 16 দিন ধৰি কৰি আছে এইটো তাণ্ডৱ। প্ৰশাসন বা ফৰেষ্টাৰে কিবা যদি এটা বিহিত ব্যৱস্থা কৰিলে হয় তেনেহ'লে ইমানখিনি নহ'লে হয় আৰু সেই ল'ৰাটোও আজিলৈ মৃত্যু নহ'লে হয়। गुबुन फारसेथिं बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ दिनै मैदेरा उदखार खालामफैबाय थानाय तामुलपुर हालामनि हाकाटा बालाबारि गामियाव नायगिदिंहैनानै खौरां बिजोंनि गेजेरजों ओरैबादि बुङो। এই অঞ্চলত যাৰ তালুক ইটো পাৰত বহুতখিনি হাতীৰ এটা উপদ্ৰৱ হৈছে। যোৱাকালি এজন ব্যক্তিক ইয়াতে মাৰি পেলাইছে। তো আজি মই খবৰ ল'বলৈ আহিছোঁ। দীৰ্ঘদিন ধৰি এই অঞ্চলত তেনেকুৱা হাতী অহা নাছিলে, কিন্তু এই বছৰ আহিছে। বহুত ঠাই সলাই এই হাতীবিলাকে আহি আছে। ইয়াৰ মূল কাৰণটো মই ভাবোঁ কি তাতে য'ত তেখেতসকলে থাকে, য'ত বাসস্থান পাহাৰত, ইয়াত খাদ্য বস্তুৰ অভাৱ হৈছে আৰু বাসস্থানবিলাকো বহুত এনক্ৰ'চ কৰিছে। ওপৰত যাই পেলাই কোনোবা চাহ বাগান বনাইছে, কিবা বনাইছে, সেইবিলাকৰ কাৰণে হয়তো নামি আহে সময়ে ঠাই সলাই আৰু এইবাৰ ইফালে আহিছে। কিন্তু বহুত বছৰ যিবিলাক ঠাইত ঘূৰি আছে এই অঞ্চলত তেনেকুৱা মানুহ মাৰা তেনেকুৱা কিবা নাছিলে, কিন্তু এইবাৰ মাৰিছে। এতিয়া আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ DFOৰ পৰা আদি কৰি চবেই ইয়াত আছে। কিন্তু যিখিনি হাতীখিনি খেতি পথাৰৰ কাৰণে যিখিনি ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থাবিলাক তেখেতসকলৰ হাতত নাই। অকল ৰাইফল আছে বা অলপ বোমা চোমা মাৰি তেখেতসকলে খেদে। তো অহাকালি আমি এটা মিটিং দিছোঁ, অহাকালি আলোচনা কৰিম কি এই হাতী মানুহ সংঘাতটো আমাৰ লেভেলত কি কৰিব পৰা যায় আৰু অহাকালি আলোচনাৰ পিছত আমি ৰাজ্য চৰকাৰৰ লগতো আলোচনা কৰিম। আপুনি